হেল্ল' গাইজ, সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই যাই আছোঁ নলবাৰী জিলাত অৱস্থিত যিটো অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱৰ মূৰ্তি আছে সেইটো চাব যাই আছোঁ। আৰু সেইটো হৈছে বিশ্বৰ ভিতৰত 6ষ্ঠ নম্বৰ মানে 6 নম্বৰত থকা শিৱৰ মূৰ্তি, আৰু সেইটো চাব যাই আছোঁ। তো বলক, মোৰ লগতে আপোনালোকেও বলক। আৰু এতিয়া এইটো নলবাৰী জিলাৰ পৰা যিটো চামতা লাইন বুলি কয় সেইটোৰ পৰা অলপমান সোমাই আহি তাত পায় খাজজাৰা বুলি কয়, খাজজাৰা আশ্ৰমত। আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। আৰু এইটো চাওক, এইটো হৈছে বিশ্বৰ ভিতৰত 6 নম্বৰ শিৱৰ মূৰ্তি আৰু অসমৰ ভিতৰত প্ৰথম। চাওক, প্ৰায় 92 ফুট উচ্চতাৰ এইটো শিৱৰ মূৰ্তি, কি ধুনীয়া লাগিছে। আমাৰ ভক্তমান ৰাইজে চাকি জ্বলাই আছে। আৰু এতিয়া আমি ওপৰত দেখি যাই আছো শিৱটোৰ ওচৰত। অলপ তাৰ পৰা ওচৰৰ পৰা চাওঁ আৰু সেৱা এটা জনাওঁ। অলপ ওপৰত উঠিব লাগিব তাৰ বাবে। চাওক, এতিয়া তলৰ পৰা চাওক, আৰু শিৱটো ইমানে ডাঙৰ যে তলৰ পৰা ভালদৰে ভিউটো নাহে। চাওক, আৰু মানুহ চাওক, কিমান মানুহ ইয়াত, হেঁচা ঠেলা লাগি গৈছে মানুহৰ কাৰণে। আৰু এইটোৱে হৈছে নলবাৰীৰ গৌৰৱ, বিশ্বৰ ভিতৰত 6 নম্বৰ স্থানত থকা আটাইতকৈ ডাঙৰ শিৱ। চাওক, আৰু সঁচাই বহুত ভাল লাগিছে। নলবাৰীত এনেকুৱা ধৰণৰ এটা বিশেষ মূৰ্তি দেখা পায়, ভাল লাগিছে। আৰু আপোনালোকে চাব আহিব নলবাৰী জিলাত যিটো খাজজাৰা আশ্ৰম বুলি কয়, খাজজাৰা আশ্ৰমতে আছে। খাজজাৰা আশ্ৰমৰ পিছফালে আচলতে কিমান মানুহ হৈছে চাওক, এইবিলাক তলতো মানুহ আছে, আৰু মেইন আশ্ৰমতো মানুহ আছে। মেইন আশ্ৰমতো যাই আছোঁ, তাতো দেখাম আপোনালোকক। এতিয়া আমি আপোনালোক মূৰ্তি দেখালোঁ, এতিয়া তলত নামি যাই আছোঁ। উন্নয়নমূলক সেৱা আগবঢ়াই আহিছে। চেণ্ডেল যোৰা বেছি বেয়া লাগিল, চেণ্ডেল সামাজিক দায়বদ্ধতাৰ কাৰ্যসূচীৰ অধীনত এই সম্পূৰ্ণ কৰিছে। চেণ্ডেল যোৰা চাওক, নাই বেয়া। আৰু এতিয়া আশ্ৰমখন দেখাই দিওঁ আপোনালোকক। আশ্ৰম আৰু আশ্ৰমখনত মন্দিৰৰ লগতে এডাল গাছ আছে। চাওক, কি ডাঙৰ গাছ, আৰু গাছডাল ভালদৰে মন কৰক। এই গাছডাল হৈছে এডালেই গাছ, আৰু গাছডালৰ পৰাই এডাল গাছৰ পৰাই কিমানডাল গাছ মানে হৈছে চাওক। তো গাছ আপোনালোকক যেখিনি বাৰু দেখালোঁ, আৰু অসমৰ যিটো ডাঙৰ শিৱ মূৰ্তি সেইটো দেখালোঁ, আৰু লগতে ইয়াৰে আশ্ৰমখনো দেখালোঁ। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু খিচাৰি খুৱাব না, আৰু যদি খিচাৰি খাওঁ এতিয়া কহাইবা আছে, বিচৰিব নোৱাৰিব। খিচাৰি খোৱালি, খিচাৰি খাই পেলাই যাওঁ। দিয়ক, ভিডিঅ'টো সমাপ্ত কৰোঁ, দিয়ক, টাটা বাই।